জাপানৰ প্ৰধানমন্ত্ৰী আহিবৰ কাৰণে আমাৰ মৰমৰ জুবিন গাৰ্গৰ পত্ৰিত মচি দিয়া যিটো কাৰবাৰ, সেইটোক আমি সমগ্ৰ অসমবাসী ৰাইজে ইতিমধ্যে নিন্দা কৰিছোঁ। আৰু ইতিমধ্যে মাৰ্চেল বৰুৱাই জুবিন গাৰ্গৰ সেই ছবিখন পুনৰ অংকন কৰি অসমীয়া মানুহৰ আৱেগ, অসমীয়া মানুহৰ জাতীয়তাবোধ আৰু জুবিন গাৰ্গৰ প্ৰতি অসমীয়া মানুহৰ যি মৰম, সেই মৰমক আকৌ এবাৰ প্ৰতিষ্ঠা কৰিলে। তাৰ কাৰণে মই মাৰ্চেল বৰুৱা আৰু তেওঁৰ সহযোগীসকলক আৰু লগতে যিসকলে মাৰ্চেল বৰুৱাক সহযোগ কৰিবৰ কাৰণে শ হিচাপত বা হাজাৰ হিচাপত মানুহ আহি উপস্থিত হ'ল, মই সকলোৰে প্ৰতি অভিনন্দন জ্ঞাপন কৰিছোঁ।